Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভাল লগতে মোৰো ভালে কল্পনা শৰ্মাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো সো বলক তেতিয়া হলে ভিডিঅ'টো ষ্টাৰ্ট কৰো সো फ्रेंड्स আজি মই নৰসিংহ ভেদাইলতা আৰু মাছৰ এটা ৰেচিপি লৈ আহিছো এয়া দেখিছে মাছখিনি মই কাটি ধুনিয়াকে ধুই লৈছো এয়া দেখিছে আৰু এই লগতে এয়া দেখিছে নে মই নৰসিংহ আৰু ভেদাইলতাখিনিও ভালদৰে ধুই লৈছো আপোনালোকে নিশ্চয় জানে নৰসিংহ আৰু ভেদাইলতাৰ গুণ কিমান উপকাৰী আপোনালোকে নিশ্চয় জানে সৰ্দি গাৰ বিষটো খুবেই ভাল তো আমাৰ ঘৰৰ সকলোৰে মানে সৰ্দি লগাৰ নিচিনা হৈ আছে তো মই ভাবিলো মাছখিনি আছে যেহেতু মাছখিনি দিব নালাগিছে মাছটো খুবেই ঠাণ্ডা হয় তথাপিও বনাম তো মাছৰ লগত বনাম বুলি ভাবিছো সৰ্দিও লাগি আছে সকলোৰে তো এতিয়া মই নৰসিংহ ভেদাইলতাখিনি মই মিক্সিত মাৰি ল'ব লাগিব আৰু ইয়া দেখিছে নহৰু এয়া কেঁচা জলকীয়া আৰু আদা এইখিনি মই এনেদৰে মই ৰেডি কৰি লৈছো তো এতিয়া মই এইখিনি মিক্সিত মাৰি ল'ব লাগিব তো চাই থাকক তো फ्रेंड्स যেহেতু মাছখিনি ফ্ৰাই কৰিব লাগিব তো মই কেৰাহী বহাই দিছো কেৰাহী অলৰেডি গৰম হৈছে সো এতিয়া মই তেলটো দি দিম তো ইয়া দেখিছে মই তেলখিনি দি দিলো তেলখিনি ভালদৰে গৰম হ'ব লাগিব নহলে মাছটো ভাঙি যাব তো তেলখিনি ভালদৰে গৰম হ'ব লাগিব তো ইয়া দেখিছে মই তেলখিনি দি দিলো এয়া দেখিছে মাছখিনিত মই হালধি নিমখটো মই সানি লৈছো এয়া দেখিছে তেলটো দিব পাৰে তো মই এনেদৰে হাতেৰে মই সানি লৈছো এয়া দেখিছে এতিয়া তেলটো গৰম হৈছে ইয়া দেখিছে নে ভালদৰে তেলটো গৰম হৈছে তেলটো গৰম নহলে মানে মাছটো ভাঙি যায় সো তেলটো ভালদৰে গৰম হ'ব লাগে তো ইয়া দেখিছে তেলটো গৰম হৈছে তো মই এতিয়া মাছ দি দিম ইয়া দেখিছে তো ইয়া দেখিছে মাছখিনি এতিয়া লৰাই দিম নৰসিংহ ভেদাইলতাৰ জোলটো কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰিবচোন মই খুবেই ভাল পাওঁ আপোনালোকে এনেদৰে বনাবচোন ভিডিঅ'টো স্কিপ নকৰিব স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেদৰে বনাম তো চাই থাকক সো ফ্ৰেণ্ডছ এয়া দেখিছে ভেদাইলতা নৰসিংহখিনি মই এনেদৰে মিক্সিত মাৰি ল'লোঁ ইয়া দেখিছেনে এনেদৰে মাৰি ল'লোঁ আৰু ইয়া দেখিছে মই আলু বইল কৰি লৈছোঁ এতিয়া যিহেতু মাছখিনি ফ্ৰাই কৰি আছোঁ তো মই এইখিনি ৰেডি কৰিম এতিয়া আলুখিনি ভালদৰে ভাঙি ল'ব লাগিব ইয়া দেখিছে আলুখিনি এতিয়া মই ভালদৰে ভাঙি লওঁ এয়া দেখিছে মই আলুখিনি মই এনেদৰে ভাঙি ল'লোঁ আৰু মই যে মিক্সিত এইখিনি মাৰি লৈছিলোঁ তো এইখিনি মই দি দিম এয়া দেখিছে মই ইয়াতে ঢালি দি দিলোঁ লগতে মই ইয়াতে গৰম পানী ইউজ কৰিম তো এয়া দেখিছেনে গৰম পানী ইয়াতে মই দি দিলোঁ ইয়া দেখিছে এইখিনি মই ভালদৰে লাৰি দিম পানী দিব লাগিব আৰু অলপ ইয়া দেখিছেনে পানী দি দিলোঁ ইয়া দেখিছে এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিলোঁ ইয়া দেখিছে ইয়াতে মই হালধিখিনিও দি দিম তো ইয়া দেখিছে হালধিখিনিও মই দি দিলোঁ ইয়াতে এইখিনি এনেদৰে মই লাৰি দিলোঁ তো ইয়া দেখিছে মাছখিনি ফ্ৰাই হৈছে তো মই এইখিনি উঠাই লৈ মই আৰু আছে যিহেতু দিব লাগিব
ফ্ৰাই কৰা হৈ গ'ল তো এইখিনি তেলতে মই এতিয়া পিঁয়াজ দিম পিঁয়াজটো দি দিলোঁ আৰু লগতে মই তেজপাত দিম ইয়াত দেখিছে তেজপাতটো আমাৰ ঘৰৰে হয় দেই ইয়াত দেখিছে ভালদৰে শুকোৱা নাই কেঁচা হৈ আছে ইয়াত দেখিছে মই এইখিনি ভালদৰে লাই দিব লাগিব পিঁয়াজখিনি ফ্ৰাই হ'ব লাগিব ভালদৰে ইয়াত দেখিছেনে ৰঙচুৱা হোৱা নাই ৰঙচুৱা হ'লে মই ভেদাইলতা নৰসিংহৰ পেষ্টটো মই ইয়াত দি দিম তো এতিয়া দেখিছে পিঁয়াজখিনি ফ্ৰাই হৈছে এয়া দেখিছেনে ৰঙচুৱা হৈছে তো এতিয়া মই এইখিনি ঢালি দিম মই ঢালি দিলোঁ আৰু অলপ পানী দিব লাগিব মই গৰম পানী দি দিম এয়া দেখিছে মই গৰম পানী আৰু অলপ দি দিলোঁ এয়া দেখিলে এতিয়া মই নিমখটো দি দিম নিমখটো নিজৰ সোৱাদ অনুসৰি দিব পাৰিব তো মই এতিয়া নিমখখিনিও দি দিম এয়া দেখিছে মই নিমখটো দি দিলোঁ ইয়াতে জালুকৰ গুড়িও দিব পাৰে মই নিদিওঁ কাৰণ মোৰ সৰু ল'ৰাটোৱে মানে একদম সি জ্বলা নাখায় এনেই মই কেঁচা জ্বলা দিছোঁৱে 4টামান দি দিছোঁ তো মই আৰু জালুকটো নিদিওঁ জালুকটোও দিব পাৰে জালুকৰ গুড়িটো তো এয়া দেখিলেনে মই নিমখটো দি দিলোঁ তো এতিয়া মই মাছখিনি দি দিম ইয়াত অলপ গৰম হ'ব লাগিব অলপ মই ঢাকনিখন দি দিম ঢাকনিখন গুচাই মই তেতিয়া মাছটো দি দিম এয়া দেখিছেনে এতিয়া মই ঢাকনিখন দি দিলোঁ তো ফ্ৰেণ্ডছ এয়া দেখিছে মই ঢাকনিখন গুচাই দিলোঁ মই এতিয়া মাছখিনি দি দিম তেতিয়াহে জোলটো সোৱাদ লাগিব তো এতিয়া মই মাছখিনি দি দিম এয়া দেখিছে মাছটো দি দিলোঁ এয়া দেখিলে দেখিছে মই মাছখিনি দি দিলোঁ আৰু ইয়াতে অলপ মই জিৰাৰ গুড়ি দিম দেখিছে জিৰাৰ গুড়ি অলপ দি দিছোঁ এতিয়া মই এনেদৰে লাৰি মই ঢাকনিখন দিব লাগিব ইয়াত তেতিয়া মই ঢাকনিখন দি দিম সো ফ্ৰেণ্ডছ এয়া দেখিছেনে মই ঢাকনিখন গুচাই দিলোঁ এয়া দেখিছেনে এতিয়া মোৰ মাছৰ জোল হ'ব আৰু হ'ব হৈছে এয়া দেখিছেনে তো ইয়া দেখিছেনে মোৰ নৰসিংহ ভেদাইলতাৰ জোল হৈ গ'ল ইয়া দেখিছেনে হৈ গ'ল তো ফ্ৰেণ্ডছ আপোনালোকেও ট্ৰাই কৰিবচোন মই যেনেদৰে বনাইছোঁ আপোনালোকে তেনেকৈ বনাই খাবলৈ ট্ৰাই কৰিব সো মই এতিয়া ভিডিঅ'টো শেষ কৰিব লাগিব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব তো আজিলৈ বাই বাই